Hello everyone, welcome to my channel Learn More with GK. Question number 1. Sachin Tendulkarক কোন চনত ভাৰত ৰত্ন বঁটা প্ৰদান কৰা হৈছিল? চাৰিটা অপচন দেৱা, সঠিক অপচন 2014 চনত। নেক্সট, সাহিত্য অকাডেমি পুৰস্কাৰ প্ৰাপ্ত প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি? আনসাৰ ইয়াৰংগম। নেক্সট, কিমান চনৰ পৰা কাজিৰঙাই ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যাদা লাভ কৰে? অপচন বি 1974 চনৰ পৰা। নেক্সট, কলকাতাৰ প্ৰেচিডেন্সি কলেজত অধ্যয়ন কৰা প্ৰথমজন অসমীয়া কোন? চাৰিটা অপচন দেৱা, সঠিক অপচন গুণাভিৰাম বৰুৱা। নেক্সট, কংগ্ৰেছৰ কোন অধিৱেশনত পূৰ্ণ স্বৰাজৰ শপত গ্ৰহণ কৰা হৈছিল? চাৰিটা অপচন দেৱা, সঠিক অপচন লাহোৰ অধিৱেশন। নেক্সট, ডুৰাণ্ড কাপ কোনটো খেলৰ সৈতে সম্পৰ্কিত? তলত চাৰিটো অপচন দেৱা, সঠিক অপচন ফুটবল। নেক্সট, স্বাধীন ভাৰতৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল? চাৰিটা অপচনৰ মাজত সঠিক অপচন সুচেতা কৃপালিনী। নেক্সট, ৰঞ্জী ট্ৰফি কোনটো খেলাৰ সৈতে সম্পৰ্কিত? চাৰিটা অপচন দেৱা, সঠিক অপচন অপচন চি ক্ৰিকেট। নেক্সট, উত্তৰ কোৰিয়াৰ মুদ্ৰাৰ নাম কি? তলত চাৰিটো অপচন, সঠিক অপচন হ'ব বন। নেক্সট, স্পেইনৰ মুদ্ৰাৰ নাম কি? সঠিক অপচন ইউৰো। নেক্সট, অসমৰ প্ৰথম চাহ খেতিয়ক কোন আছিল? তলত চাৰিটা অপচন দেৱা, সঠিক অপচন অপচন চি মণিৰাম দেৱান। নেক্সট, দামোজাৰ কবি বুলি কাক কোৱা হয়? তলত চাৰিটা অপচন দেৱা, সঠিক অপচন দামোজাৰ কবি বুলি দেৱকান্ত বৰুৱাক কোৱা হয়। নেক্সট, অসমৰ শাস্ত্ৰীয় নৃত্য কি? চাৰিটা অপচন দেৱা, সঠিক অপচন অসমৰ শাস্ত্ৰীয় নৃত্য সত্ৰীয়া। নেক্সট, প্ৰথম অসমীয়া বেৰিষ্টাৰ গৰাকী কোন আছিল? তলত চাৰিটা অপচন, সঠিক অপচন অপচন বি আনন্দৰাম বৰুৱা। নেক্সট, মানৰ দ্বাৰা আক্ৰমণ কোন চনত হৈছিল? চাৰিটা অপচন দেৱা, সঠিক অপচন অপচন এ জেৰেঙ্গাপটাৰ। নেক্সট কুৱেশ্যন, আটাইতকৈ কম বয়সৰ আহোম ৰজাজনৰ নাম কি? আহোম ৰজাজনৰ নাম সুধিছে, সঠিক অপচন অপচন চি ৰত্নজয় সিংহ। নেক্সট, কোনজন ৰজাৰ দিনত শংকৰদেৱে আহোম ৰজাৰ নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিল? সঠিক আনসাৰ অপচন ডি চুহুংমুং। নেক্সট, হিন্দু ধৰ্ম গ্ৰহণ কৰা প্ৰথম আহোম ৰজাজন কোন আছিল? অপচন বি জয়ধ্বজ সিংহ। নেক্সট, ভৱেন্দ্ৰনাথ শইকীয়াই সাহিত্য অকাডেমি বঁটা লাভ কৰা পুথিখনৰ নাম কি? সঠিক অপচন অপচন এ হিংকল। চুতীয়া ৰাজ্যৰ প্ৰথম শাসক কোন আছিল? চাৰিটা অপচন দেৱা, সঠিক অপচন অপচন চি বীৰপাল। নেক্সট, অশ্বমেধ যজ্ঞ কৰা অসমৰ প্ৰথম ৰজাজন কোন আছিল? তলত চাৰিটা অপচন দেৱা, সঠিক অপচন অপচন চি মহেন্দ্ৰ বৰ্মন। নেক্সট, অসমৰ পশ্চিম সীমাত অৱস্থিত ৰাজ্যখনৰ নাম কি? চাৰিটা অপচনৰ মাজত সঠিক অপচন অপচন ডি বাংলাদেশ। নেক্সট, তুচু পূজা কোনটো জনগোষ্ঠীয়ে পালন কৰে? তলত চাৰিটা অপচন দেৱা, সঠিক অপচন অপচন ডি চাহ জনগোষ্ঠী। নেক্সট,
খেন ৰাজবংশ কোনে প্ৰতিষ্ঠা কৰিছিল তলত চাৰিটা অপচন দেৱা অপচন এ নীলধ্বজ খেন বংশ প্ৰতিষ্ঠা কৰিছিল নেক্সট চুতীয়া ৰাজ্য কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল তলত চাৰিটা অপচন দেৱা সঠিক অপচন ওপৰত এটাও নহয় Please subscribe to my channel for next helpful videos. Thanks for watching.